Hello guys, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টো একচুয়ালি 15 তাৰিখৰ আছিল। 15 তাৰিখে আমাৰ এটা যেটো পিকনিক পাৰ্টি উলিয়াইছিল, সেই পিকনিক পাৰ্টিটোৰ ভিডিঅ' এটা কৰি আপোনালোককো দেখাবলৈ চেষ্টা কৰিলো। যেহেতু লৰাৰ পিকনিক পাৰ্টি, কেতিয়া খানা হয় ঠিক নাই, সেইবাবে ঘৰতে ভাত মান খাই সোনকালে ওলাই গাঁৱৰ দোকানখনত আমাৰ খানাৰ বজাৰকেইটা কৰি ললো। সময় প্ৰায় 12 বাজি গ'ল। যেহেতু আমি খানাটো খাই সোনকালে ঘূৰি উভতি আহিব লাগিব, সেইবাবে আমি ইয়াত পলম নকৰিলোঁ। সোনকালে বজাৰ চজাৰ কৰি লৈ আমি জাজিমুখৰ ব্ৰহ্মপুত্ৰৰ পাৰতে খানাটো খাম বুলি সিদ্ধান্ত ল'লোঁ আৰু সোনকালে আমি সেইফালে গতি কৰিলোঁ। তুমি কি হয়? ডাইৰেক্টৰ হয়। ডাইৰেক্টৰ গম পাইছোঁ মানে কিহৰ ডাইৰেক্টৰ? এইটো খানাৰ ডাইৰেক্টৰ মানে খানাৰ কেনেকৈ আমাৰ মেনেজ কৰিব লাগে এইবিলাক পইচা লাগে হয় নেকি? হয়। কেতিয়াৰ পৰা তুমি এইটো আজি ফাৰ্ষ্ট টাইম হৈছে আমাৰ নাই আগতে তুমি এক্সপিৰিয়েঞ্চ আছে নাই তুমি খানা চানা আছে আজি প্ৰফেচনেল আজি ফাৰ্ষ্ট হ'ব আজি ফাৰ্ষ্ট আনুষ্ঠানিক আজি ফাৰ্ষ্ট হ'ব ইহঁত দুটাৰ লগত লেকচাৰ মাৰি থাকিলে নহ'ব। আনফালে খৰিও নাই বুলি কৈছে, সেইবাবে খৰি বিচাৰি আমি ওচৰৰে আইতা এজনী ঘৰত গ'লোঁ। আইতা এজনী ঘৰত খৰি ঢেৰ আছে, সেইবাবে ইয়াতে আমি খৰিকেইটা কিনি ল'লোঁ। খৰি কিনি থকাৰ মাজতে এইফালে চাওকচোন, বা কি ধুনীয়াকৈ একদম ৰ'দত শুকুৱাই থৈছে আচাৰ, জলকীয়া আচাৰ। আইতাক সুধিছিলোঁ কিন্তু জলকীয়া আচাৰখিনি দিব নোৱাৰিম বুলি ক'লে। খৰি চৰি লৈ ৰৈ নাথাকিলেও আমি আমাৰ গন্তব্যস্থানত পাই গ'লোহি। এয়া আকৌ এই মহাজনে আকৌ কিবা খোৱা বস্তু আনিছে নেকি চাইছে আৰু দেখুৱাইছে এয়া বোলে শাক পাচলিহে আছে। বাকী যি কি নহওক এটা সুন্দৰ পৰিৱেশ, আৰু ময়ো ৰৈ নাথাকিলোঁ। হাতে কামে লাগি আমি সকলোৱে কামত ধৰিলোঁ। আনফালে আকৌ চৌকাত জুই জ্বলিলেহে, কিন্তু ৰান্ধনি কোন চাওকচোন, এয়া আমাৰ বিকিদা আজি ৰান্ধনিৰ দায়িত্ব লৈছে। ৰান্ধনিৰ দায়িত্বত থাকিলে যেতিয়া এছিষ্টেণ্টো লাগিব, এইফালে টিংকু আৰু এইফালে অংকুৰ। ৰান্ধনিয়ে ৰান্ধনি কাম কৰি আছে, আমি এয়া ব্ৰহ্মপুত্ৰৰ পানীতে চব্জিখিনি ধুবলৈ আহিলোঁ। এইটো দীপাংকৰে আকৌ অকলে হেনো নাহেই, সেইবাবে মোকো লগতে লৈ আহিছে। আৰু মই যাওঁ বুলি ক'লত তাৰ খঙে উঠিলে। আৰু এয়া চাওকচোন সৰু ল'ৰা ছোৱালীগতে কিনো পানী ছটিয়াই কৰিছে। আৰু এইফালে অংকুৰে মাংস বনাই আছে আৰু উজ্জ্বলে সহায় কৰি দিছে। মাংস চাংস বনোৱাৰ পাছতে আমি কেইখনমান ফটো তুলিলোগৈ ব্ৰহ্মপুত্ৰৰ পাৰত। এয়া চাই লওকচোন। ফটো চটো তুলি হোৱাৰ পাছত ৰৈ থাকিলে যেন হ'ব, ইফালে বেলিও ডুবু হৈছে, সোনকালে ঘূৰি যাব লাগে। সেইবাবে ভাবিলোঁ খানাটো খাই দিওঁ। গোটেইকেইটা আমি ভালদৰে বহি ল'লোঁ। এইফালে অংকুৰে আকৌ মাংস বাঢ়ি দিছে, এইফালে উজ্জ্বলে চালাডখিনি দিছে, আৰু সৌ যে দেখিছে এটা মোবাইল টিপিয়ে আছে, বহিবলৈ কৈছোঁ বহাই নাই। বাকী যি কি নহওক খানাটো ধুনীয়াকৈ আমি গোটেইকেইটাই মিলা প্ৰীতিৰে খালোঁ। কৰ্মব্যস্ততাৰ বাবে আমি ভালকৈ লগ নাপাওঁ এইটোৱে সিটোক, সেইবাবে খানাটো উলিয়াই খাই দিলোঁ। আৰু এই ভিডিঅ'টোৰ যোগেদি আমি সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নতুন বৰ্ষৰ শুভেচ্ছা জনালোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্ট কৰি। আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।